বন্ধুসকল আপোনালোকে যদি ইউটিউবৰ পৰা ভাল ইনকাম কৰিব বিচাৰে তেনেহলে আপোনাৰ চেনেলটোক এটা প্ৰফেশনাল লুক দিব লাগিব যাৰ বাবে প্ৰথমতে আপোনাৰ চেনেলটোক খুব ধুনীয়াকৈ সুসজ্জিতভাৱে কাস্টমাইজ কৰিব লাগিব আনহাতে বন্ধুসকল আপোনালোকে যদি ইউটিউবত নতুনকৈ চেনেল খুলিব বিচাৰে আৰু ভেৰিফাই কৰিব বিচাৰে তেন্তে এই ভিডিঅ'ৰ ডেসক্ৰিপচনত পাব হাউ টু ক্ৰিয়েট এ চেনেল ইউটিউবত চেনেল কেনেকৈ বনায় এই ভিডিঅ'টো আপুনি ডেসক্ৰিপচনত ক্লিক কৰি চাব পাৰিব আৰু 5 মিনিটৰ ভিতৰত এটা চেনেল খুলিব পাৰিব ওকে বন্ধুসকল চেনেল কাস্টমাইজ কৰিবলৈ হলে আপোনাৰ লাগিব এটা চেনেল লোগো আৰু এটা চেনেল আৰ্ট বা বেনাৰ পিকচাৰ আৰু আপুনি এই দুটা পিক্স আৰ্ট নামৰ এন্ড্ৰইড এপ্লিকেশন এটা দ্বাৰা বনাব পাৰে যদি আপুনি চেনেল আৰ্ট আৰু চেনেল লোগো কেনেকৈ বনায় তাৰ বিষয়ে ভিডিঅ' চাব বিচাৰে তেন্তে এই ভিডিঅ'টো ডেসক্ৰিপচনত গৈ চাব পাৰে বন্ধুসকল ভিডিঅ' আৰম্ভ কৰাৰ আগতে এটা অনুৰোধ কৰোঁ যে যদি আপুনি এই চেনেলত নতুন আহিছে তেন্তে প্লিজ সাবস্ক্ৰাইব কৰক আৰু কাষৰ বেল বটনটো প্ৰেছ কৰক তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমতে আপুনি মোবাইলৰ এপ্লিকেশন মেনুৰ পৰা গুগল ক্ৰম নামৰ এপ্লিকেশনটো ওপেন কৰক ওকে আৰু ওপৰত ৰাইট সাইডৰ 3 ডটত ক্লিক কৰক ওকে আৰু ইয়াত দেখা পোৱা ডেস্কটপ সাইডত টিক মাৰি দিয়ক ওকে ইয়াত ইউটিউবৰ বুকমাৰ্ক দিয়া আছে এই বুকমাৰ্কত ক্লিক কৰক তাৰপিছত বন্ধুসকল ইয়াত আপোনাৰ চেনেলৰ প্ৰফাইলটো দিয়া আছে এইটো এই প্ৰফাইল লোগোটোত ক্লিক কৰক ওকে তাৰপিছত মাই চেনেলত ক্লিক কৰক আৰু বন্ধুসকল ইয়াত এটা নতুন পেজ খোল খাইছে ইয়াত কাস্টমাইজ চেনেল ইয়াত ক্লিক কৰক তাৰপিছত বন্ধুসকল ইয়াত মই এটা চেনেল আৰ্ট বনাই থৈছো আৰু এটা চেনেল লোগো বনাই থৈছো এটোটা আপলোড কৰিম মই ইয়াত প্ৰথমতে এড চেনেল আৰ্টত ক্লিক কৰি চেনেল আৰ্টটো আপলোড কৰিম ওকে তাৰপিছত বন্ধুসকল ইয়াত লিখা আছে ড্ৰেগ এ ফটো হিয়াৰ select a photo from your computer ইয়াত মই ক্লিক কৰি মোৰ ইউটিউব গ্যালাৰীত চেক কৰি চাও কি কি ফটো আছে বন্ধুসকল ইয়াত গ্যালাৰীত কেইটামান ফটো শো কৰিছে আপুনি ইয়াৰ পৰা আপোনাৰ চেনেল আৰ্টৰ ফটো দিব পাৰিব নাইবা আপুনি your photos ক্লিক কৰি চাইছো ইয়াত একো নাই যেহেতু নতুন চেনেল তাৰপিছত আপলোড ফটো বন্ধুসকল আপলোড ফটোছত গৈ মই মোৰ গ্যালাৰীৰ পৰা এটা চেনেল আৰ্ট সিলেক্ট কৰিম যেটো মই পিক্সাৰ্টৰ দ্বাৰা আগতে বনাই ৰাখিছো ওকে এটো ৰিসেন্টতে হ'ব ফাৰ্ষ্টতে পাব এইটো পিক্সাৰ্ট খাস ইয়াত এইটো মই এইটো সিলেক্ট কৰিম ওকে তাৰপিছত এইটো বন্ধুসকল ইয়াত আপলোডিং হৈ আছে হাই বন্ধুসকল এনেকুৱা দেখা পাব আপুনি ইয়াত আপলোড হৈ গৈছে এটো কম্পিউটাৰ টিভিত তাৰপিছত এইটো চাব পাৰে আপুনি মোবাইলত এনেকুৱা ধৰণৰ ওকে বন্ধুসকল বেনাৰ পিকচাৰটো সেভিং হৈ আছে ইয়াত সেভ দেখাইছে এতিয়া আপলোড হৈছে এয়া চাওক কিমান ধুনীয়া দেখাইছে চেনেল আৰ্টটো আৰু চেনেলটো বন্ধুসকল এতিয়া আপলোড কৰিম চেনেল লোগোটো ইয়াত কলমটোত ক্লিক কৰিব তাৰপিছত ইয়াত এডিটত ক্লিক কৰিব এডিট এটো অলপ লোডিং লৈছে ওয়েট কৰক আৰু ইয়াত আপলোড ফটোত ক্লিক কৰক তাৰপিছত ডকুমেন্টছত গৈ এই প্ৰথমৰ যেটো ফটো এটো সিলেক্ট কৰক ওকে তাৰপিছত এটো ডান কৰি দিয়ক বন্ধুসকল আমাৰ চেনেল লোগো আৰু চেনেল আৰ্ট আপলোড হৈ গৈছে সম্পূৰ্ণকৈ এতিয়া আমি চেক কৰিম এটো আপলোড হৈছে না নাই আমি বেক কৰি তাৰ পৰা আহি পুনৰ ইউটিউবত যাম বন্ধুসকল আপলোড কৰাৰ লগে লগে ইয়াত চেনেল লোগোটো ইয়াত শো নকৰিব কিন্তু চেনেলত গলে এটো দেখা পাম আমি ওকে তাৰপিছত ইয়াত চেনেল লোগোত ক্লিক কৰিম আৰু এতিয়া যাম মাই চেনেলত
বন্ধুসকল এয়া চাওক দুইটা আপলোড হৈছে চেনেল লোগো আৰু চেনেল আৰ্ট আৰু বন্ধুসকল কিছু সময় পিছত এইটো সবতে শ্ব' কৰিব গতিকে আজিলৈ ইমানেই থাকিল পৰৱৰ্তী ভিডিঅ' চোৱাৰ কাৰণে চেনেল ছাবস্ক্ৰাইব কৰক ধন্যবাদ